আমি ভূমিপুত্ৰটো বাদ দিয়ক, ভূমিপুত্ৰটো আমি হেৰি, কিন্তু কাজিৰঙা যিটো প্ৰথম সম্পৰণ মাটি দিয়া আমাৰ আমগুৰি ফুলগুৰি চাং যিটো টঙি কাটি আমি মাটি দিছোঁ, জামুগুৰি হাতে মাটি দিছোঁ, কমচে কম এইটো সময়ত চৰকাৰে বা বিষয়ববীয়া ডাঙৰ বিষয়ববীয়া তেওঁলোকে আমাৰ কাৰণে অলপ চিন্তা কৰি যে হেৰি কৰক, চিন্তা কৰিব লাগিছিল তেওঁলোকে যে দাঁতে কৰি তেওঁলোকে মাটিৰ আমাক হেৰি দান দিছে কাজিৰঙাৰ সম্প্ৰসাৰণৰ কাৰণে, তেওঁলোকৰ কাৰণে কিবা এটা চিন্তা কৰিম বুলি তেওঁলোকে ভাবিব লাগিছিল। এতিয়া চাওক দিনটো এনেকুৱা সমস্যা আমি হৈ আহিছে, সেইদিনাটো বেছি দিনৰ কথা নহয়, আপোনালোকে জানে, অৱগত সকলোৱে অৱগত যে দিন হেৰি ৰাতিত পুৱা পাতিৰ পৰা মানুহ এজনক নিন্ধন কৰিলে, মাৰি পেলাই। এতিয়া দিন দুপৰত খৰিটো কাটিব লাগিবই, আমাৰ উপায় নাই, কাৰণ আমাৰ বিবাহ হওক বা হেৰি হওক কিছুমান কাৰ্যত আমি কৰিবলগীয়া কাৰণেতো আহিবলগীয়া হৈ যায়। গতিকে চাওক আমাক সেই বিলৈ চৰকাৰক বা আমাৰ এটা অনুৰোধ, আমি যিহেতু ইয়াৰে বাসিন্দা, মানে কি কয় ব্ৰিটিছ অহাৰ পৰা আমি ইয়াতে বসবাস কৰা বুলিও ক'লে ভুল নহয়, কাৰণ আমি ইয়াৰে গোট। গতিকে কাজিৰঙা কৰ্তৃপক্ষ হওক বা অসম চৰকাৰ হওক আমাক কমচে কম জীয়াই থকাটো অলপ সুবিধা দিয়ক, নহয় আমাক মাৰি পিয়ক। এতিয়া চাওক আমাক হয় মাৰিবলৈ তেওঁলোকে বিচাৰি চেষ্টা কৰে, কিন্তু ক'ব নোৱাৰো, কিন্তু আমাক ভালকৈ জীয়াই থাকিব সুবিধা দিয়া নাই বা আমি মাৰিও দিয়া নাই। আপোনালোকে জানে চাওক আমিতো বাগান কৰি আহিবলগীয়া, বাগানত কামত আহি কিমান দূৰ বাগান কাৰণে আহিছে বা খৰি কাটিব আহিছে, এতিয়া এইটো দিন দুপৰতে মাৰিছে। আৰু কি কয় বিষয় অলপ আগতে তেওঁলোকে যে হেৰি আমাক আশ্বাস দিছিলে যে হাতীটো খেদিম, ক'ত অকল ৰাতিটো পহৰা কৰিছে। আমাৰ আঞ্চলিক বন বিভাগক ধন্যবাদ দিছো তাৰ কাৰণে। আমাৰ পুৰাপাৰত তেওঁ আহি কেতিয়াবা আমাৰ লগতে থাকে বা দুই এটা খবৰ লয়। তেওঁৰো ওপৰত কিছুমান বিষয়া আছে, তেওঁলোকে নিন্দাত শুই আছে, তেওঁলোকে আঞ্চলিক বিষয়াক হেৰি দায়িত্ব দি সামৰি গ'ল, তেওঁলোকে গ'ল। যি হৈ থাকক, তেওঁলোকে এনেকুৱা ভাবে নেকি, নেকি আমাক মানুহ বুলি নাভাবে নে কি ক'ব পৰা নাই। কিন্তু আমি ভাবিছিলোঁ যে হাতীটো আৰু এটা ঘটনা কৰিব, অলপতে এজন ল'ৰা মাৰিছিল, এইটো কি নাম আছিল তাৰ নামটো, হিৰালাল কুণ্ডেনা, তাক মাৰিছে আজি কেইদিনমান হৈছে। আৰু এই হাতীটোৱে যোৱাকালি ঘৰ ভাঙিছে চিৰাংপাৰ, এই ফুলগুৰি, সেইটো কালি হাতী চিঙিটিৰ ঘৰ, তাৰ পৰা ঘৰ ভাঙি আজি ৰেঞ্জ অফিচৰ কাষেদি এনেকৈ গাঁৱৰ মাজেদি আহি এই খৰি কটা মানুহখিনিক আক্ৰমণ কৰিছে। দুটা ভাগত আছিল, দুটা পাৰ্টি আছিল, এটা পাৰ্টি যেনে পলাল, এটা পাৰ্টি মানুহগৰাকী মাৰি পেলাল। গতিকে ইয়াৰ পিছত যে আৰু নেমাৰিবতো কোনো মানুহে নাই। গতিকে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিম এই হাতীটো ইয়াৰ পৰা আঁতৰাই লৈ কিবা এটা ব্যৱস্থা কৰিব লাগে, হয় মাৰি পেলালে বেছি ভাল হ'ব, কাৰণ ইয়াক গোটেই দিলে আকৌ মাৰিবই মানুহ। আহি চাওক আমাৰ এতিয়া কি হয় আমি ক'ব নোৱাৰোঁ, গোটেই গাঁৱৰ মানুহ আহি আছে, 7-8জন গাঁৱৰ মানুহে আহিছে, হয়তো আন্দোলন হৈ যাব পাৰে, হয়তো এজেঞ্চি ঘেৰা হৈ যাব পাৰে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে হাতীটো কিবা এটা ব্যৱস্থা কৰি মাৰাৰ ব্যৱস্থা কৰিবলৈ, স্পেচিয়েলি মাৰি পেলালে ভাল হ'ব হাতীটো, নহ'লে আগতে বহুত মানুহ মাৰিছে হাতীটোৱে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি যে ইয়াৰ সুব্যৱস্থা কৰি ইমিডিয়েট এই 2 দিনৰ ভিতৰতে হাতী দিয়াৰ পৰা যাতে লৈ যোৱাৰ ব্যৱস্থা কৰে বা মাৰি পেলাই ব্যৱস্থা কৰি উন্নতি নহয়। এতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা দাবী এটা আমি কৰিছোঁ যে আমাৰ ইতিমধ্যে এই অঞ্চলৰ পৰা দুজন ব্যক্তিক হাতীয়ে হত্যা কৰিলে, যাৰ বাবে আজি আমি গোটেই ৰাইজ মিলি পেলাই আমি আজি ইয়াত ফুলগুৰি ৰেঞ্জ অফিচত আমি মানে যিজন মৃত্যু হৈছে তেওঁ ডেড বডি লৈ আমি ইয়াতে ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আৰু আমি দাবী জনাইছোঁ যে আমাক ইতিমধ্যে 24 ঘণ্টাৰ ভিতৰত যাতে আমাৰ এই হাতীক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব, অন্যথাই ইয়াকো আমি জংগী আন্দোলন কৰিবলৈ ভাল পাইছোঁ।